আমাৰ গুডুমণিয়ে প্ৰথমবাৰৰ কাৰণে মঞ্চত ডান্স কৰে। হাই এভৰিৱান, মুনমেধি হাজৰিকাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি আমাৰ গাঁৱত শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে মই গুৱাহাটীৰ পৰা মোৰ গাঁৱত আহিছোঁ, চাউলীয়াবৰী গাঁৱত। আৰু ৰাতিপুৱাৰ পৰা কি কি কৰে সকলোবোৰ দেখাই থাকিম, আপোনালোকে চাই থাকিব। মই ভণ্টিৰ পৰা দুটা ক্লিপ ৰাখি থৈছোঁ। ৰাতিপুৱাটো মই নাপালোৱে, মই আহি পালোঁ দুপৰীয়া। মই আহিছোঁ ভণ্টিৰ হাজবেণ্ডৰ লগত, যিহেতু আহিব নোৱাৰিলে, তেওঁ ছুটি নাপালে। গতিকে আপোনালোকক দেখাম আমাৰ গাঁৱতনো কেনেকুৱা প্ৰগ্ৰেম কৰে। এয়া আমাৰ গাঁৱৰ ৰাতিপুৱা কাৰ্যসূচী। ৰাতিপুৱা আমাৰ গাঁৱত ভাগৱতখন গোসাঁই ঘৰৰ পৰা ওলাই আনি প্ৰত্যেকৰ ঘৰে ঘৰে ধুৱে, আৰু সকলোৰে ঘৰে ঘৰে কলগছ ৰুৱে, মানে ৰাস্তাত কলগছ ৰুৱে। দেৱালীত যেনেকৈ ৰাস্তাত কলগছ ৰুৱে, সকলোৰে ঘৰে ঘৰে আজি কলগছ ৰুৱে। আৰু তাতে আমি সকলোৱে তাৰমানে সেৱা কৰোঁ, ভাগৱতত সেৱা কৰোঁ। আমি এতিয়া সেৱা কৰিব গৈ আছোঁ। মোৰ মুখৰ অৱস্থা নাই একদম, গোটেই ৰাতি টোপনি নাই, যিহেতু মই হঠাৎ আহিব লগা হ'ল ৰাতিপুৱাই ঘৰত। এইটো আমাৰ গাঁৱৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই নামঘৰ। আজিৰ দিনটোতে প্ৰতিষ্ঠা কৰিছিল, সেয়ে দিৱসটো পালন কৰা হয়। আজিৰ এই দিনটোত আমাৰ বিয়া হোৱা ছোৱালীবোৰ, তাৰপিছত বাহিৰত থকা ল'ৰা বোৱাৰী সকলোবোৰ আহি মানে লগ হয় আৰু আজিৰ দিনটোত। আজি আমাৰ গাঁৱৰ বিয়া দিয়া ছোৱালী সকলোবোৰ আহে। মই যদি আহিব নাপালোঁ হয়, কেনেকুৱা বেয়া লাগিলে হয়। এয়া দুপৰীয়া ভাত খোৱা হয় সকলো ৰাইজকে। মোৰ মায়ে মই অহা গমেই পোৱা নাছিলোঁ। মোক যে হঠাতে নামঘৰত দেখা পাই পেলাই আচৰিত খাই গৈছে, তইও আহিছ। তাৰমানে যিহেতু অহা কথা নাছিলে, যিহেতু ছুটি নহ'ল, সেইকাৰণে অহা কথা নাছিলে। তাৰপিছত আৰু ৰাতি প্ৰগ্ৰেম হ'ল যে, মানে কি আৰু ভণ্টিৰ গিৰিয়েকে মোক ঘৰৰ পৰা আহি লৈ যাব, সেয়ে আৰু পটককৈ গুচি আহিলোঁ। আমি ভাত খাব বহিছোঁ এতিয়া। ভাত খাই লৈ গেটত ফটো উঠিব যাম। এয়া ধুনীয়া গামোচাৰ গেট দিছে, ধুনীয়া গেটখনত সকলোৱে ফটো উঠিছে। আমিও ধুনীয়া গেটখনত ফটো উঠোঁ। এইখন ধুনীয়া গামোচাৰ গেট দিছে। ভাত তাত খাই আমি গামোচাৰ গেটখনত ফটো উঠিব আহিলোঁ। সকলোৱে গামোচাৰ গেটখনত ফটো উঠিছে, আমিও গামোচাৰ গেটখনত ফটো উঠিলোঁ। আৰু এতিয়া আপোনালোকৰ গাঁওখন অকণমান আমাৰ দেখাই দিওঁ। এয়া হৈছে আমাৰ গাঁৱৰ জীয়ৰী, ইমান ধুনীয়াকৈ হাঁহিছে। এইখন হৈছে আমাৰ গাঁও, এইটো হৈছে আমাৰ নামঘৰ, আৰু এইটো হৈছে আমাৰ লাইব্ৰেৰী গাঁৱৰ। এইডাল হৈছে আমাৰ ঘৰৰ বগৰী, কি ধুনীয়াকৈ পকিছে চাওক। এতিয়া সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব, তাৰপিছত কণ কণ ল'ৰা ছোৱালী নাচিব, তাৰপিছত গায়কে গান গাব।